Good morning, বন্ধুসকল from বিছনাৰপৰা আজি ভিডিঅ'টো বিছনাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। তো গাটো ইমান ঠিক নহয়, তো তাৰ কাৰণে বিছনাৰ পৰা আৰম্ভ কৰিম। তো এই চাওক, এইফালে চাওকচোন কি ধুনীয়া একদম গোলাপৰ ফুল আৰু মই আছোঁ। আমি গোলাপ ফুলৰ ওপৰত শুই আছোঁ। আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। তো যোৱা চানে ভিডিঅ'ত আপোনালোকক কৈছোঁৱে, কাৰণ বৰষুণ ভিজি আহিছিলোঁ, মাতটো অলপমান ভাগা ভাগা হৈ আছে। তো চৰ্দি কাহ হৈছিলে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়া দিম বুলি ভাবিছোঁ এটা ভিডিঅ'। তো ব'লকচোন আজি অলপমান তামিলনাডুৰ অকণমান গাঁৱলীয়া ঠাই অলপ দেখাম। আগতে প্ৰথমতে কিবা এটা খাই লওঁ। আপোনালোকেতো খাইছে, মইতো খোৱা নাই, কাৰণ ব্ৰেকফাষ্ট কিবা এটা কৰি লওঁ। তাৰপাছত ধুনীয়াকৈ আপোনালোকক দেখুৱাম নেকি তামিলনাডুৰ ধুনীয়া সুন্দৰ সুন্দৰ কিছুমান গাঁৱলীয়া ঠাই। গতিকে ব'লকচোন প্ৰথমতে মই আহিলোঁ বৰ্তমান দোকানত, হোটেলত। তো ব্ৰেকফাষ্ট কৰাৰ কাৰণে তো এইটো চাওক, কলপাত মানে ধুনীয়া আৰু এই কলপাত ইয়াতে কলপাতত দিয়ে, যিমানে যি ডাঙৰ মানে হেৰি নহওক, হোটেল নহওক, কলপাতত দিয়ে। এইটো কাৰণে ভাল লাগে মানে ব্ৰেকফাষ্ট। তো মই ব্ৰেকফাষ্ট কৰিম আৰু মই অৰ্ডাৰ কৰিছোঁ এয়া ইডলি। ইডলি তাৰ নহয় দুটা লৈ লৈছোঁ। ওকে লৈ ল'লোঁ। এয়া হ'ল ইডলি, চাই লওক ইডলি। তাৰপিছত এইটো চাটনি, বিলাহী চাটনি, এইটো হ'ল নাৰিকলৰ চাটনি, আৰু এইবিলাক যে দেখিছে এইটো দালি মানে চাম্বাৰ মানে সিহঁতৰ যদি চাম্বাৰ বুলি কয়, আমাৰ অসমত ক'ব গ'লে মানে দালি। আৰু বস্তুটো মানে কি জানা, খাব লাগে, কাৰণ ইয়াতে গৰম বহুততো। মজা মানে আল্টিমেট। তো অসমতো আগতে, অসমত থাকোঁতে, ঘৰত থাকোঁতে বৰ্তমান খাইছিলোঁ, কি খাইছিলোঁ, টকা বিস্কুট, লাল চাহ বা যিয়ে নহওক, বা চাহৰ লগত ভাত তেনেকৈ খাইছিলোঁ। এতিয়া হয়তো উপায় নাই, আনে চাই আছে, ভাবিছে কি কৰি আছে, ভিডিঅ' বনাই আছোঁ। ৰেগুলাৰ হোটেল হয়, ৰেগুলাৰ খাওঁ মই। আপোনাৰ কামলৈ গ'লেও খাওঁ, আৰু কামৰ পৰা আহি ৰাতি আৰু সিহঁতে মানে বহুত ভাল লাগে। ৰাতিপুৱা ইডলি, ধোচা আৰু পুৰি এইবিলাক পায়, আৰু ৰাতি মানে প্ৰতিটো টাইমতে বেলেগ বেলেগ। দুপৰীয়া আপোনাৰ যদি 12 বাজিৰ পৰা তেতিয়া পায় মানে হেৰি ভাত পায়, আৰু ৰাতি চিকেন ৰাইচ। মানে এটা বস্তু বিকি নাথাকে, এইটো ৰাতিপুৱাৰ ভাগৰ কাৰণেহে এইটো মজা আছে। আপোনালোকে খাব নাজানে, খাই যদি আহক, মোবাইলৰ ভিতৰলৈকে সোমাই আহক, খুৱাই দিম, দোকান মেলাক মই খুৱাই দিম। লৈ ল'লোঁ এখন পুৰি লৈ ল'লোঁ। আপোনালোকে ভাবিছে চাগে, তই খাই আছোঁ, আমাক দেখাই আছোঁ। তো এনেকৈ আহি পাই গ'লোঁ তামিলনাডুৰ ধুনীয়া মানে গাঁৱৰ ঠাই। তো এনেকৈ গৈ আছোঁ, গতিকে দেখুৱাম আপোনালোককো। তো আহি থাককচোন, মোৰ লগতে যাই থাকক। আপোনালোকৰ পিছে নেকি? গতিকে না কোনোবা কান্ধত উঠি ল'ব নেকি? এই নালাগে দিয়ক, অত সৰু মৰু মানুহ ক'ৰবাত নহ'লে বেয়া হৈ যাব মোৰ কান্ধা চান্ধা, নালাগে। তো এনেকৈ আহি আছোঁ, চাওকচোন কি ধুনীয়া মানে সুন্দৰ। ধুনীয়া এনেকৈ গৈ আছোঁ। মাস্কখন অলপ খুলি দিছোঁ ৰ,
কাৰণ কৰোণাটো ইয়াতে যোৱাই নাই, বৰ্তমান আছে। পুলিচে দেখিলে আৰু কথা দিগদাৰে আছে। এনেকুৱাকৈ যদি পুলিচে দেখা পায় নহয় এনেকৈ খালী মাস্কত ঘূৰি থকা, ফাইনো কাটিব, গতিকে থানাতো যাব লাগিব, চব উপায় নাই, এনেকৈ যাব লাগিব। দেখাই আছোঁ অলপমানতো ধৈৰ্য ধৰক, আপোনালোকে ধৈৰ্য ধৰকচোন। তো আপোনালোকৰ কাৰণেতো এনেকৈ দৌৰি দৌৰি আহিছোঁ। ইফালৰ পৰা ভাল দেখা পাব চাগে। আৰু আমি ইয়াতে মানে কি হয়, চানডে যেতিয়া মানে আমাৰ ডিউটি ছুটি থাকে, ছুটি থাকিলে আমি ইয়াতে আহোঁ, আহি বহি থাকোঁ। দেখি আছিলোঁ এইবিলাক পাৰি থৈ দিয়া আছে, এইবিলাকতে বহি থাকোঁ আৰু এই বহি মানে টাইম পাছ কৰি যাওঁ আৰু এনেকৈ ধুনীয়াকৈ আহোঁ। তো ইয়াতে এনেকৈ বহোঁ, বাছ ৱাও কি ধুনীয়া, মানে আল্টিমেট। তো এনেকৈ আহি থাকোঁতে দেখা পালোঁ এডাল গছ, এই নিম গছ, চাচোন নিম গছডাল, এইডাল গছডাল মানে কি হ'ল, ভাবিছিলোঁ কিবা পিঞ্জিৰা দি থৈ দিছে নেকি, তো পিঞ্জিৰা দিয়া নাই। মানে কি হ'ল, গছডাল এনেকৈ ছাইডৰ পৰা গুজি পেলাই এই মানে ইটো লাৰিব নোৱাৰি, চটত হৈ যাব। তো ইফালে ভিতৰতে গৈছে, তাৰ মানে সৰুৰ পৰা ডাঙৰ হৈ গ'ল গছডাল, এনেকৈ ডাঙৰ হ'ল। তো ভাল লাগিছে, চাচোন কেনেকুৱা লাগে, কিবা পিঞ্জিৰা দি থোৱা যেন লাগে মানে গছডাল। তো এইটো ভাল লাগে। তো নমস্কাৰ বন্ধুসকল, মৰম দিলে মৰম দিব, চেনেল দিলে চেনেল দিব। তো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল LBK আছামিজ ব্লগ, গতিকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আৰু আহি আছে ধামাকা ব্লগ। এইখিনিৰ পৰাই লাগিব আপোনালোকক তামিলনাডুৰ গাঁৱৰ ফিলিংছ, কি ধুনীয়া। আপোনালোককতো লাগিব, মোক আৰু বেছি লাগিছে, মোক আৰু কেনেকুৱা লাগিছে আপোনালোককতো নকওঁৱেই, মানে একদম আল্টিমেট, একদম বঢ়িয়া। আৰু এই গৰু চৰু আছে, ইফালে গৰু আছে, গাই আছে, মানুহ ঘৰ, এইবিলাক খেত, ধান খেত। তো এতিয়াহে মানে মজাটো আহিছে, আৰু এতিয়াহে মানে মজা আহিছে, মজাটো। আমি তো আইতা কিবা বাচন চাচন মাজি আছে নেকি আইতাজনী। আপোনালোকৰ কেনে লাগিছে প্লিজ কমেণ্ট কৰিবচোন মোক। ভাল লাগিব পাৰে, ভাল লাগিব, নিশ্চয় ভাল লাগিব। মোৰে কিমান ভাল লাগিছে আৰু আপোনালোকৰ ভাল নালাগিব নেকি? ভালতো লাগিবই। বাহ, কি ধুনীয়া। আহিছে আৰু কিবা এটা ফিলিংছ, গাঁৱলীয়া জেগাটো। এইটোৰ কাৰণে হাফ পেণ্ট পিন্ধি আহিছোঁ, হাফ পেণ্ট চেণ্ডেল হয় নাই, মাস্কখন পকেটত ৰাখি দিছোঁ। এইফালে গাঁৱৰ ভিতৰত আহিছোঁ, পুলিচ নাহে দিয়ক, পুলিচ আহিলেহে দিগদাৰ হৈ যায়। গৈ আছোঁ আৰু একা বেকা বাটেৰে হাতত লৈ কেমেৰা দেখুৱাই আছোঁ আপোনালোকক তামিলনাডুৰ গাঁওখন। জাষ্ট এনেই অলপমান ধেমালি কৰিছোঁ দিয়া, বেয়া নাপাব। গান গোৱা যিহেতু চখ আছিলে আগতে, মানে গান গাইছিলোঁতো, সেই কাৰণে গান গাব মন যায়, আৰু উপায় নাই, কি কৰিম আৰু, গান চান গাব মন যায়। গান গাই থাকিলে নহ'ব, ভিডিঅ' দেখাব লাগিব আপোনালোকক, মোক নহয়, আপোনালোককে দেখাব লাগিব। তো আপোনালোকৰ কাৰণেতো আহিছোঁ ইফালে দৌৰি। তো আৰু ইডাল হৈছে তাল গছ। আৰু আপোনালোকে ইয়াতে যিমানবোৰ জেগা ঘূৰিব পাৰে, তো ইয়াতে মানে এনেকুৱা নহয়, কল তামোল এইবিলাকত খেতি বিচাৰি নাপায়। ইয়াতে কল তামোল মানে ইয়াতে নাই, মানে এইটো কল তামোল আহিয়ে নপৰে ইয়াত, সেনেকুৱা আৰু কল তামোল মানে নাই। তো ইয়াতে পাব হায়েষ্ট নাৰিকল, এইবিলাক তাল গছ, এইবিলাকৰ তাল গছ ইমান ডাঙৰ দীঘল, এইবিলাকতে তাল গছ, আৰু এইবিলাক নাৰিকল, এইবিলাক যে দেখিছে, এইবিলাক চব নাৰিকল, এইবিলাক চব নাৰিকল।
যদি জেগাবিলাক ভাল লাগিছে নহয় প্লিজ লাইক কৰিব আৰু ভাল লাগিছে যদি লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন আপোনালোকে শ্বেয়াৰ কৰক কাৰণ আপোনালোকে চাই থাকিলে নহ'বতো বাকীবিলাককো দেখাব লাগিব যিয়ে নহওক আৰু নতুন চেনেলটো মোৰো ইমান এটা মানে হেৰি নাই দিয়াচোন কথা কোৱাৰো ইমান এটা হেৰি নাই বা কিবা নাজানো ভালদৰে এইবিলাক গছ কি গছ জানো আপোনালোকে কমেণ্ট কৰকচোন যদি জানে ভালদৰে দেখাই দিছোঁ তো এনেকৈ আহি ৰুম পাম আৰু অলপমান দূৰ ভাগৰ লাগি গ'ল ভৰি চৰি বিষাই গ'ল পাই ধুনীয়া শেৱালি ফুল এনেকুৱা লাগে যেন কিবা অসমৰ ফিলিংছ লৈয়ে আছোঁ আজি অসমৰে ফিলিংছ লৈ আছোঁ আপোনালোকৰ তামিলনাডুৰ ফিলিংছ দিয়া নাই মই অসমৰে ফিলিংছ দি আছোঁ ভাল লাগে গোন্ধটো বঢ়িয়া শেৱালি ফুলটো ফুলৰ গোন্ধ ভালেই বেয়া নহয় ইয়াতে মানে এইটো চাওঁচোন দেখুৱাই আছোঁ ৰ'ব কি দীঘল এই গ'ল তিমিয়াত একদম নিজৰ গাঁৱত থকা যেন লাগিছে মানে আৰু গাঁৱত থকা যেন লাগিবই দেচোন কাৰণ হৈয়ে গ'লতো মোৰ কিমান ইয়াতে নাই বুলি ক'লেও 4 বছৰ 5 বছৰমান হ'লে থকা তো এইটোৰ কাৰণে মানে ঘৰত মই এবাৰো যোৱা নাই মোৰ ঘৰ একচুৱেলি বকত হয় বক কামৰূপ তো হয়তো চিনি পায় বহুতে ফেচবুকত যিবিলাক থাকে হয়তো আৰু মোৰ আপোনালোকে ইনষ্টাটো মোক ফ'ল' কৰিব পাৰে তো লক্ষেশ্বৰ বুলি আছে তাতে লক্ষেশ্বৰ আৰু ফেচবুকতো আছে লক্ষেশ্বৰ দাস বুলি তো ফ'ল' কৰিব ফেচবুকতো কৰিব আৰু ইনষ্টাটো কৰিব তো আজিলৈ ভিডিঅ'টো ইমানে তো টাটা বাই বাই বহুত দীঘল হৈ গ'ল তো বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু নেক্সট ভিডিঅ'ত মই ক'ম আপোনালোকক যে মই কি কাম কৰোঁ কিহৰ কাৰণে আছিলোঁ এতিয়াও কৈছোঁ মই অলপ আগতে তো দেখুৱাম আৰু এটা ভিডিঅ' বনাই তো পাৰ্মিশ্যন লৈ পেলাই মালিকৰ ওনাৰৰ তাত তো আজিলৈ ইমানে তো টাটা বাই বাই